নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকে চাই আছা চাটনি দীপা। Mr. Bombastic, bomba fantasta Con el gas mis zombies from Gatstar লেপ তলত টিপি ধুৰ তেৰ বুচগান হ'ল নেকি? মোৰ গান আহি আছে বে আছামিজ চিষ্টেম ভাই আমাৰ আছামিজ এমচিষ্টেনৰ গান আহি আছে বে, শুনিবি বে, এইখিনিয়ে ক'লো বে। কেলা কথা শুনাচোন, সি কৈ আছে কেলা নতুন গান আহি আছে চবেই চাব, কেলা মোৰ নতুন গান আহি আছে চবেই চাব। আৰে শুন তই কেলা গান গোৱা আগতে ছাগলী কণীটো খাই আগৈ, নহয় কণীটো নহয়, ছাগলী জিভাখন খাই আগৈ। কাৰণ তোক জিভাখন খাবলৈ কেলা মই সেইকাৰণে কৈছোঁ তই মানুহটো শুনা, তোক কেলা মুখত MC ষ্টেণ্ডটোকে ফুটা নাই, আকৌ তই কি গান গাবি? আবে আমাৰ দুটাক দেখি যোনে জ্বলে ন সিহঁতক জ্বলাব আহিছো বে, এইখিনিয়ে ক'লো বে। মানুহটো নিজে জুইবি, তহঁতে আকৌ কি জ্বলাবি কেলা? ছেকেণ্ড হেণ্ড গাড়ী ডিছকাউণ্ট দিয়া আৰি ৰিলছ বনা নাৰী কেতিয়া বিশ্বাস কৰিব নোৱাৰি। जीप खड़ी मेरी थाने दे बिच बदले दे मैं दो लेना नी मैं डाकू কেলা ছেকেণ্ড হেণ্ড MC ষ্টেণ্ড পকৰি সোমাম বা ইনষ্টাগ্ৰামৰ পৰা ওলাই কেলা পৰিবিগৈ বাৰীত। হেল্ল' গাইছ, আজি মোৰ লগত আছামিজ MC ষ্টেণ্ড আছে, কিবা এটা কৈ দিয়া ভাই। আজিকালি ইউটিউবত বুলকা কিছুমান আছে বে, ইউটিউবত বুলকা কিছুমান আছে বে, অনাবহিনা ভাত খোৱা ভিডিঅ' বনাই থাকে বে। কাম নাই যদি আমাৰ ঘৰত লেট্ৰিন চাফা কৰিব বে, কিনি ক'লো বে। মাই গড। অ' কেলা হেল্ল' গাইজ, প্ৰশিক্ষণ দিয়া মাষ্টৰ আছামিজ MC ষ্টেণ্ডক JSB। তই কেলা শুন, তই ইয়াৰ লগত ভিডিঅ' বনোৱা আগত, ইয়াক প্ৰশিক্ষণ দিয়া আগত, তই প্ৰশিক্ষণ দিয়া আগতে শুন কেলা, প্ৰশিক্ষণ দিয়া আগত তই ছাগলী জিভা এখন কেলা খুৱাই ল, কাৰণ তাৰ মাতেই ফুটা নাই। ছাগলী জিভা যদি নাপাওঁ তোৰ কেলা কলটোকে খুৱাই দে। ৰখা কেলা, অসমৰ মক্কেল চাপৰিকেইটাক মানে মুখেদি কৈ মোৰ ভোকে লাগি গ'ল। তোমালোকে চাগে বেয়াতে ভাবিলা ন, মোৰ কল মানে এইটো কলৰ কথা কৈছোঁ মই। এইটো কলটো খাই লওঁ ৰখা, ভোক লাগি গ'ল বে। আৰে পিংকুমণি হোৱা নাই বিয়া, কেলা মোৰ হোৱা নাই বিয়া, কেতিয়াবা আমাৰ দুটা কপি উঠে হিয়া, সেই বুলি কে ৰিচ বনাই ছোৱালীক ভাল পাম কম নেকি কিয়া? এইখিনিয়ে ক'লো বে। দুটা কেলা পুলিংগনে কেলা ষ্টিলিংগ মোৰ সন্দেহেই হৈছে। এনেকৈ কৈছে শুনাচোন, আমি বিয়া হোৱাই নাই, তহঁতৰ কেলা খাটাং পুলিংগনে ষ্টিলিংগ মোৰ কেলা সন্দেহটো হৈছে। সেইকাৰণে পেণ্টটো খোল, তহঁতৰ বৰ পিঠা আছে নে কেলা খোলা পিঠা আছে চাওঁ। আজিকালি ছোৱালীবিলাকে ৰিলছ বনাই যায়, নিজৰ মুখখন বহুত ভাল দেখা নিচিনা পায়, এইখিনিয়ে ক'লো বে। অ' তোতলা শুন, ৰিলছ নহয় কেলা ৰিলছ। তই এটা কাম কৰ, তই গান গোৱা আগত কেলা প্ৰথমতে LP স্কুলখন ভালকৈ পঢ়িয়া, তাৰপিছত তই গান গা। আবে মোৰ পিছত ভকিৰা কুকুৰা চবে যোনদিনা ফণ্ডত আহিবি ন অকাত দেখুৱাই দিম বে, এইখিনি ক'লো বে। কেলা তোতলাই আকৌ অকাতৰ কথা কয়, আৰু মই তোক যোনদিনাখন কেলা ফ্ৰণ্টত পাম ন, পেণ্টটো খুলি বা ভৰাই দিম। আবে আমি হ'ব পাৰো চিংগুল বে। কাৰো দম নাই বে আমাক কৈ ল'ব মিগুল, সেইখিনি ক'লো বে। গাহৰি পুকৰটো আৰু কেলা তহঁত দুটা থপৰেটো কেলা একেই যে, সেইকাৰণে ছিংগল। বন্ধু-বান্ধৱীসকল, ৱাচিং টু মাই ভিডিঅ'। যদি ভিডিঅ'টো চাই পেলাই অকণমান হ'লেও ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু এই চেনেলটো যোনে নতুনকৈ চাই আছে তেওঁলোকক ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো, আৰু বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা। আজিলৈ বাই, নেক্সট ভিডিঅ'ত